গৰম স্পেচিয়েল লাঞ্চৰ কাৰণে ভাবিলোঁ আজি কিবা এটা বিশেষ তৈয়াৰ কৰোঁ। তো ভাবিলোঁ মাছটো পাতত দি ইমান অকণি অকণি মাছ পালোঁ যেতিয়া মাছটো পাতত দিওঁ আৰু লগতে আজি থাকিব আমাৰ কলডিল ভাজি। তো কলডিল আৰু বুট এতিয়া ভাজিম আৰু লগতে মাছটো পাতত দিম। চাওকচোন আমি মাছটো কেনেকৈ পাতত দিওঁ। চ' ফাৰ্ষ্টলি এনেকৈ দিলোঁ, তো লগতে নহৰু আৰু জলকীয়া দি দিছোঁ আৰু ওপৰত এনেকৈ ভালকৈ অলপ চপাই ল'লোঁ। তাৰপিছতে ওপৰতে এতিয়া আমি নিমখ আৰু হালধি দিম। তাৰপিছতে পেক কৰি পেলাই টাৱাত দি দিম। তো আমি জুইত নিদিওঁ, টাৱাতে দিম। তো টাৱাত ঢাকি থৈ দিম। তো চাওকচোন আমি কেনেকৈ বনাই আছোঁ। ইয়াৰ লগতে কলডিল ভাজি বনি আছে, লগতে এয়া মাছ অলপ হৈ আছে। এয়া আমাৰ মাছ ৰেডি হৈ গ'ল। এয়া গেছৰ পৰা নমালোঁ। এইখিনি চাওকচোন, মাছখিনি দেখিবলৈ এনেকুৱা হৈছে। কিমান ধুনীয়া স্মেল এটা আহিছে, ইমান ভাল লাগিছে। আৰু তো দুপৰীয়া থালিত আমাৰ আজি আছে টেঙামৰা কোমোৰা দিয়া দালি, তাৰপিছতে পাতত দিয়া মাছ পিটিকা, কলডিল বুট ভাজি আৰু এয়া টেঙা ভাত।